নমস্কাৰ। আজি মই আপোনালোকক ফেব্ৰিকে কৰা এযোৰ কাপোৰ দেখুৱাইছোঁ। এই ফেব্ৰিকটো বহুত চিম্পুলকৈ কৰা হৈছে। এইটো অতি কম সময়তে কৰিব পাৰি। চাওকচোন, কোনোবাই যদি ফেব্ৰিক কৰিবও নাজানে তেতিয়াহ'লে পাৰি যাব। এইটো বহুত সহজ হয়। এইটো ফেব্ৰিকটো বহুত সহজকৈ কৰিব পাৰি। পিছত মই দেখুৱাম আপোনাক কেনেকৈ কৰে ফেব্ৰিকবিলাক। এইটো কিন্তু অতি সহজ হয়। কাপোৰযোৰ মই কৰি দেখুৱাম আপোনালোকক। কৰি হোৱা নাই, মই দেখুৱাই আছোঁ। অতি চিম্পুল এযোৰ। এয়া মই ফেব্ৰিক কৰিবলৈ লৈছোঁ। এতিয়া ইয়াত লৈছোঁ পানী, অকণমান পানী লৈছোঁ ব্ৰাছডাল ধুবৰ কাৰণে, কিন্তু পানী ব্যৱহাৰ নকৰিব ইয়াত। আৰু এডাল ব্ৰাছডাল লৈছোঁ 7 নম্বৰৰ ব্ৰাছ এডাল। তাৰপিছত এইটো লৈছোঁ কালাৰ। আপোনাৰ কালাৰটো লৈছোঁ কেমেলৰ, এইটো ফেব্ৰিকা হয়। আৰু ব্লেকত লৈছোঁ এইটো। এই কালাৰটো মোৰ বহুত দিন হ'ল আনি থোৱা, সেইকাৰণে গোট খাই গৈছে। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম আপোনাৰ ফেব্ৰিকলৰ মিডিয়াম 1। আপোনালোকে 30 টকা লয় এইটো। আপোনালোকে ফেব্ৰিকৰ দোকানতে পাব। যদি গোট খাই যায় তেতিয়াহ'লে এইটো দি ল'ব। দি লৈ অলপমান এতিয়া মই ইয়াত দি দিম। এয়া চাওকচোন, মই ইয়াত দি দিওঁ এতিয়া। এতিয়া দি দিলোঁ। এতিয়া দি লৈ এনেদৰে অলপমান মিক্স কৰি দিব লাগে। ভালদৰে মিক্স কৰি দিব। প্লেন হোৱালৈকে আপোনালোকে মিক্স কৰি থাকিব। আপোনালোকে যেতিয়া ফেব্ৰিকটো কৰিবলৈ ল'ব তেতিয়া পানী দি ব্ৰাছডাল ধোৱাৰ পাছত কিন্তু কাপোৰেৰে ভালদৰে মুচি ল'ব, যাতে ব্ৰাছডালত অলপো পানী ৰৈ নাযায়। এই পানী দি ব্যৱহাৰ কৰাৰ পিছত কাপোৰ এখন দি ভালদৰে মুচি ল'ব, নহ'লে কিন্তু কাপোৰখন বেয়া হৈ যাব। এইখিনি মোৰ এতিয়া হৈ গ'ল মিক্স। চাওকচোন, মিক্স কৰা হৈ গ'ল। মই এতিয়া কৰি আছোঁ। মই এতিয়া ফেব্ৰিক কৰি দেখুৱাই আছোঁ আপোনালোকক। মই এইযোৰ বহুত চিম্পুলকৈ কৰিছোঁ দেই। আপোনালোকে কিন্তু মোৰ আগৰ কাপোৰত ভিডিঅ'ত ৰিকুৱেষ্ট কৰিছিলে বহুতে। মই সেই তেনেকুৱাবিলাক দেখুৱাম বাৰু, কিন্তু এইযোৰ মই চিম্পুল কেনেকৈ কৰিব পাৰে নাজানাখিনিৰ কাৰণেহে শিকাইছোঁ এইযোৰ। প্ৰথমতে আঁকিবলৈও শিকাম বাৰু পিছত। এইখনত মই প্ৰথম আঁকি ল'লোঁ, আপোনাৰ পেইনেদি আঁকি লৈছোঁ তলত থৈ লৈ। মই পিছৰ ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। এতিয়া মই কি কৰিম, প্ৰথমে অলপমান লগাই ল'ব। অলপমান এনেকৈ ব্ৰাছডালত লগাই ল'ব, বেছি নহয়। প্ৰথম ছাইডটো কৰি ল'ব, বৰ্ডাৰটো এনেকৈ। পানী ব্যৱহাৰ নকৰিব কৰোঁতে। এয়া মই পাতকেইটা কৰি ল'লোঁ। এইকেইটা পাতকেইটা কৰি লৈছোঁ। একেধৰণে কৰিব পাতকেইটা। এতিয়া মই এইডাল ঠাৰিডাল দিম। ঠাৰিডাল বেছি মোটাকৈ নিদিব, মিহি কৰিব। যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে মিহি ব্ৰাছ লৈ ল'ব। ভাল দেখিছেনে? এইটো মই একদম খুব সহজকৈ শিকাইছোঁ। পাছত বাৰু শিকাম আপোনালোকক, ৰিকুৱেষ্ট ভিডিঅ'বিলাক দিম বাৰু। এতিয়া লকডাউনৰ কাৰণে মাৰ্কেটত আপোনাৰ বস্তু নাই, কালাৰবিলাক পোৱা নাই। সেইকাৰণে যি আছিলে তাকেই দেখুৱাইছোঁ আপোনালোকক। পিছত আনিলে মই আপোনালোকক কৰি দেখুৱাম। এতিয়া এইটোকে বাৰু চাই লওকচোন।
এই নাজানা সকলৰ বাবেহে সুবিধা হ'ব এইটো। আৰু ডিজাইনটো আপোনালোকে ভাল পালে আপোনালোকৰ কাপোৰত কৰিব পাৰিব। মই ইয়াত অকল পাতকেইটা দিছোঁ আৰু আপোনালোকে বগাত আপোনালোকে সেউজীয়া দি কৰিব পাৰে, তেতিয়াও বহুত ভাল লাগিব দেখিবলৈ। আৰু তাৰ মাজে মাজে ফুল ব্যৱহাৰ কৰিব পাৰে, ফুল এপাহ এপাহ দিলেও ভাল লাগিব। মই এযোৰত এনেকৈ কৰিছোঁ, কিন্তু ইয়াৰ পিছত বগা এযোৰ কৰিম আপোনাৰ সেউজীয়া পাত দি লৈ। এতিয়া এইযোৰ এনেকৈয়ে কৰিছোঁ। যদি ভাল পায় আপোনালোকে মোক কমেণ্টত জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এয়া চাওকচোন, মোৰ কৰি হৈ গ'ল। ময়ো কিন্তু ইমান ভালদৰে নাজানো, কিন্তু ঘৰত কৰা কামবোৰ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, মই কি কি কৰোঁ আৰু কি কি কৰি ভাল পাওঁ। আৰু চবেইটো কৰেই ন, কিন্তু চবৰে ডিজাইনবোৰ বেলেগ বেলেগ, সেইকাৰণে দেখুৱাইছোঁ আপোনালোকক। ইয়াত মই পিছত বৰ্ডাৰ দি দিম, কৰি হ'লে মই আপোনালোকক দেখুৱাম বাৰু। এইযোৰ ইয়াত বৰ্ডাৰ দি দিম। এতিয়া চাওকচোন এইযোৰ আজিলৈ আহিছোঁ বাৰু। কৰি হোৱাৰ পিছত আপোনালোকক দেখুৱাম আকৌ।